নাম নকওঁ তেওঁলোকৰ, কিন্তু কেইজনমানে কৈ আছে যে OMR চিটটো দিয়াৰ পাছত স্ক'ৰ কাৰ্ডখন আকৌ বেলেগকৈ দিয়াৰ কি কথা থাকিলে। চাওক, OMR চিট সেইটো এটা বেলেগ বস্তু, স্ক'ৰ কাৰ্ড ডেট ইজ অলছ' বেলেগ বস্তু। তো যিটো ৰিজাল্ট ওলাইছে তাতে কাষতে স্ক'ৰটো লিখি দিয়াটোনো কি কথা থাকিলে। তো OMR চিটখন দিয়াৰ পাছত যে স্ক'ৰ কাৰ্ডখন নিদিলেও হয়, কিছুমানে এনেকৈ কৈ আছে যে OMR চিট দিছে, স্ক'ৰটো নিজে উলিয়াই ল'বা হিচাপ কৰি। সেইটো ময়ো গম পাওঁ যে OMR চিট দি আছে, তথাপিতো মই কথাটো কিয় ক'লোঁ। চাওক, OMR চিটখনত যিটো নম্বৰ আপুনি হিচাপ কৰিব সেইটো আপোনাৰ মতেহে পাবলগীয়া নম্বৰ। যেতিয়া স্ক'ৰ কাৰ্ডখন পাব তেতিয়া গম পাব যে আপোনাক কিমান নম্বৰ দিছে। দুটা বেলেগ বেলেগ বস্তু আছে, যে স্ক'ৰ কাৰ্ডত নম্বৰ থকা মানে সেই নম্বৰটো আপোনাক দিয়া, আপুনি পাবলগীয়া নম্বৰ আৰু আপোনাক দিয়া নম্বৰ দুইটা বেলেগ বস্তু। সেইটো মনত ৰাখিব যে আপুনি কিমান নম্বৰ পাব লাগে আৰু আপোনাক নম্বৰ কিমান দিছে, স্ক'ৰ কিমান দিছে, দুইটা বেলেগ বস্তু। তো স্ক'ৰ কাৰ্ডখনত যিটো নম্বৰ থাকিব সেইটোৰ পৰা গম পাব যে আপুনি কিমান নম্বৰ পাইছে, আৰু OMR চিটখন চাই পেলাই আপুনি গম পাব যে আপুনি কিমান নম্বৰ পাব লাগে, দুইটা বেলেগ বস্তু। কিন্তু সেইকাৰণে মই কৈ আছোঁ যে স্ক'ৰ কাৰ্ডখন দিব লাগে, স্ক'ৰ কাৰ্ডৰ এইটো ছাইডত নম্বৰটো আপুনি কিমান মাৰ্কছ পাইছে সেইটো দিব লাগে, খুব প্ৰয়োজনীয় এতিয়া এইটো এটা বস্তু। কেইজনমান কমেণ্ট কৰি আছে। তো কমেণ্ট কৰি পেলাই কৈছে, এজনেতো ইংলিছত কমেণ্ট কৰিছে, তো মই বেয়া পোৱা নাই, ভাল পাইছোঁ ইংলিছত কমেণ্ট কৰিছে, ইংলিছটো প্ৰেক্টিছ কৰি আছে আপুনি, ভাল পাইছোঁ। কিন্তু কথাটো হ'ল সেইটো, বুজি পাইছে হয়তো। নেক্সট ADR, এতিয়া মোৰ লগৰ এজনে SI পৰীক্ষা দিছে, ADR পৰীক্ষা দিছে। তো তেওঁ SI পাছ কৰিছে, ADR পাছ কৰা নাই। আৰু যেতিয়া আপোনাৰ স্ক'ৰ কাৰ্ডখন আপুনি পাব, যেতিয়া আপুনি নম্বৰটো গম পাব যে আপুনি কিমান স্ক'ৰ কৰিছে, তেতিয়া আপুনি গম পাব যে এইটোও গম পাব যে আপোনাৰ বহীখন চেক কৰা হৈছে। আপোনাৰ স্ক'ৰ কাৰ্ডটোৱে এইটো প্ৰমাণো কৰি দিয়ে যে হয়, বহীখন আপোনাৰ চেকড, ইট হেজ অলৰেডি বিন চেকড। চ' সেইটো ভাল কাম কৰিছে OMR চিটখন দিয়াটো, লাগিব OMR চিটখনো দিয়ক, লাগিলে স্ক'ৰখনো দিয়ক। কিছুমানে এনেকৈও কৈছে যে মই ডিম'টিভেট কৰিবলৈ চেষ্টা কৰিছোঁ। মই একেবাৰে ডিম'টিভেট কৰিবলৈ চেষ্টা কৰা নাই, আৰু মই সদায় মানুহক উৎসাহ দিবলৈ চেষ্টা কৰোঁ। আৰু কেতিয়াও মই নিগেটিভিটিৰ কথা নকওঁ, মই কেতিয়াও নিগেটিভকৈ কথা লৈ নাযাওঁ। ADR নহয়, তাতকৈ আৰু ওপৰৰ লেভেলৰ এক্সাম দিয়ক, মই সেইটোও কথা কৈছোঁ যে হয়তো চাগে আপোনালোকে ADR পাছ কৰা নাই, হয়তো চাগে আপোনালোকে তাতকৈ ওপৰৰ লেভেলৰ এক্সাম হয়তো চাগে দিবলগীয়া আছে, তাতকৈ ওপৰত যাব লগা আছে, সেইবাবে চাগে সেইটো কৈছে। আৰু প্ৰত্যেকটো কথাই, প্ৰত্যেকটো কামেই আপুনি বিচৰা মতে নহয়, ওপৰজনে বিচৰা মতে হয়। আমি আমাৰ কামখিনি কৰি যাব পাৰোঁ। চ' আপুনি আপোনাৰ ডিউটি পালন কৰি যাওক, আমি আমাৰ ডিউটিবিলাক পালন কৰি যাওঁ, কাম কৰি যাওঁ। তো ফলটো যি হয় হ'ব ইন ফিউচাৰ, থেংকছ গড না, অ'কে।